মাঝৰাতি দুৱাৰত গুৰিয়াই সিহঁতে মূৰত বন্দুক থৈ উলিয়াই লৈ যায় ঘৰৰ ডেকা ল'ৰাটো। সিহঁতৰ বুট জোতাৰ শব্দত ৰাতিটো কঁপি উঠে। মাকজনীয়ে কিবা এটা সুধিব খোজে, সুধিব খোজা কথাবোৰ চিঞৰ হৈ ওলায়। মাকজনীয়ে চিঞৰি থাকে, চিঞৰি থাকে। চিঞৰিবলৈও মাকজনীৰ বাদে ঘৰখনত প্ৰাণী এটা নাই। আবেলি ল'ৰাটো ঘূৰি আহে, লগত আহে বুট জোতাৰ শব্দবোৰো। জঠৰ জিভাখনেৰে সি মাকক মাতিব নোৱাৰে। তাৰ মুখখন ভাগি গৈছিল, তাৰ হাত দুখন ভাগি গৈছিল, তাৰ ভৰি দুটা ভাগি গৈছিল। পিঠিটো তাৰ হৈ পৰিছিল এটা ৰঙীন জেব্ৰা। মাকজনীয়ে কিবা এটা সুধিব খুজিছিল, সুধিব খোজা কথাবোৰ চিঞৰ হৈ ওলাইছিল। মাকজনীয়ে চিঞৰি আছিল, চিঞৰি আছিল। চিঞৰিবলৈ মাকৰ বাদেও তাত মানুহ আছিল। মাকৰ চিঞৰটো ডাঙৰ হৈ ওলাইছিল। মাকজনীৰ চিঞৰটো এটা সুৰ হৈছিল, আৰু সুৰটো বৈ গৈছিল ডিঙিৰ পৰা ডিঙিলৈ।